হয় কি নাম আছে? জুল হোসেন হা উজ্জ্বল হোসেন। জুল হোসেন কি বস্তুটো? মাছ ক'ৰ পৰা আনিছে? নগাঁও নগাঁও। ক'লৈ যাব? ক'ত হ'ব? বজাৰত নেকি ইয়াত কিবা হৈছে নেকি? ইয়াত একো হয় হা? ৰাখি থৈছে, কেলে ৰাখি থৈছে? এইটো মই গম পোৱা নাই, আমাৰ ৰাখিছে। কোনে ৰাখিছে আৰু কিয় ৰাখিছে কচোন? কিয় ৰাখিছে? চালান অনা নাই যেন, গাড়ীৰ কাগজ অনা নাই। মাছৰ চালান অনা নাই কাৰণে এইটো ৰখা হৈছে। চালান আছে ৰাখিছে এইটো? এই চাৰা ৰাখিছে। চালানটো আছে নাই? চাৰ চালানটো আছে নাই? চালানটো চালানটো আমি আনিবলৈ মানে পাহৰি গৈছোঁ, মানে গুচি আহিলোঁ। কিমান আছে ইয়াত? চালান নথকাৰ কাৰণে এতিয়া গাড়ী ৰখাই থৈ দিছে। হয়। এতিয়া কি কৰিব একেটা? কি কৈছে? কি কৈছে একো ডিচিশ্যন কৰা নাই, কি কৈছে এইটো গম পোৱা নাই। আলোচনা হৈ আছে। আলোচনা হৈ আছে। কোনে ৰাখিছে, কোনে আপোনালোকৰ? এইটো মাছৰ টিফু ল'ব, হয়। তাত টিফুটো কোনে ৰিচিভ কৰিব? ৰিচিভ আছে, মানুহ আছে, এইজন আছে। কি নাম আছে? মাছটো আপোনাৰ? না, গোটেইখিনি মোৰ নহয়, মোৰ ইয়াতে মাত্ৰ 4 বাকত আছে। ইয়াতে 5জনৰ মাছ আছে ইয়াতে। মোৰ 4 বাকত আছে, 33 মাল আছে। ইয়াৰ ভিতৰত মোৰ মাত্ৰ 4 বাকতহে আছে। কাগজ চালান একো নাই বুলি কৈছে। মানে এইটোতো আমাৰ ধৰক বজাৰৰ পৰা খুচুৰা বেপাৰীৰ পৰা কিনা যে, ডাইৰেক্ট মালিকবিলাকৰ পৰা নহ'লেতো সিহঁতে চালান দিয়ে। এইটো চালান মানে ৰাতিও হয়, 8 বাজি মান। তেতিয়া সিহঁতে যিটো ৰেট তাতে বিক্ৰী হয়, তেতিয়া সিহঁতে ফোনত জনাই দিয়ে যে আপোনাৰ মালটো ইমান গৈছে, আপোনাৰ মালৰ পইচা ইমান হ'ব। তেতিয়া ৰাতিয়ে সিহঁতে মানে ফোনতে বা মোবাইলতে লগত কেলে নিদিয়ে আপোনালোকক? মানে লগতে এই ৰেটটো যে দিব নোৱাৰিব যে, ৰেটটো যে ৰাতি হয় যে আপোনাৰ 8 বাজি। তথাপি এইটো ইলিগেলহে গৈছে, হয় নাই? ইলিগেলে ক'ব পাৰিব। মাছটো আপুনি এইটো আজি প্ৰথম লৈ নিছে নে ইয়াৰ আগতে কৰি আছে? না, আৰু আগতে আপোনাৰ 4-5 বছৰ পৰা আহি আছে। 4-5 বছৰ কৰি আছে। 4-5 বছৰৰ ভিতৰতো আজি নিচিনা কেছটো হোৱা নাই। আজি কিয় হৈছে? নাই ক'ব পৰা নাই, মানে এইটোও মই কৈ আছোঁ। ৰাস্তাত আপোনালোকক আধা পথত ধৰিলে কেলে? গাড়ী কাগজ নাই কাৰণে এই দাদাবিলাকে ফোন মাৰিছে। দাদা মানে কোন দাদা? কোন সংগঠন ধৰিব পৰা নাই আৰু। কি সংগঠনটোৰ নামটো ক'ব পাৰিব? নাই, এইটো সোধাও নাই মই এতিয়ালৈকে। হয়, এতিয়ালৈকে সোধাও কি নাই। নাম আছিলে? মোৰ নাম নাথ, নাথ কি লিখে? মানে এছ নাথ, সুকান্ত নাথ। নাথ। হয়।